অসীম ভালপোৱা থকাৰ স্বত্তেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণেই শেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিব নোৱাৰে। খং আৰু জেদ কমাবলৈ শিকক, কাৰণ এই খঙৰ কাৰণে বহুত ভাল সম্পৰ্কও এদিন শেষ হৈ যায়। খং, অভিমান, অভিযোগ মূৰ্খ আৰু নিবুধসকলেহে কৰে। বুদ্ধিমান সকলেতো পৰিস্থিতিৰ পৰিৱৰ্তনত বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰে। জিন্দা থাকোঁতেই মানুহে নিন্দা কৰে। লাচৰ প্ৰশংসাটো শত্ৰুৱেও কৰে। জীৱনক লৈ গল্প লিখাটো বহুত সহজ, কিন্তু গল্পৰ নিচিনাকৈ জীৱন সজোৱাটো বহুত কঠিন। ভালপোৱা পোৱাতকৈ ভালপোৱা দিয়াতেই আনন্দ বেছি। সকলোৱে কয় কাৰোবাক কষ্ট দিলে গোটেই জীৱন সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় সুখী তেওঁলোকেই থাকে যিসকলে আনক কষ্ট দিয়ে। সত্যৰ পথ কঠিন, কিন্তু এটা সুবিধা আছে, সেই পথত ভিৰ বহুত কম থাকে। সৎ মনৰ মানুহবোৰ বেছি প্ৰতাৰিত হয়, কাৰণ তেওঁলোকে সকলোকে সৎ বুলি ভাবে। সম্পৰ্ক তৈয়াৰ কৰাও সহজ আৰু ভঙাও সহজ। কঠিন মাথো সম্পৰ্ক বজাই ৰখাটো। আপুনি গোটেই পৃথিৱীৰ সৈতে যুঁজি যিজন মানুহৰ পক্ষত কথা ক'ব, এদিন সেই মানুহজনে আপোনাক সময়মতে চিনিও নাপাব। ভৰসা আছিল, বিশ্বাস আছিল, পাছতহে গম পালো সেইটো মোৰ ডাঙৰ ভুল আছিল। মানুহে তেতিয়াই কান্দে যেতিয়া তেওঁ নিজৰ মনৰ লগত যুদ্ধ কৰি কৰি হাৰি যায়। মানুহে যাক বেছি ভাল পায় তেওঁকেই বেছি সন্দেহ কৰে, কাৰণ তেওঁ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। আঘাত, বিপদ আছেই বাবেইতো জীৱনৰ মূল্য আছে। ত্যাগ, শোক, অত্যাচাৰ এইবোৰ নাথাকাহেঁতেন জীৱনৰ কোনো সৌন্দৰ্যৰে বৈচিত্ৰতা নাথাকিলেহেঁতেন। বেছি হাঁহি ধেমালিত থকা মানুহবোৰে ৰাতিৰ এন্ধাৰত অসহায়ৰ নিচিনাকৈ কান্দি থাকে। সম্পত্তি দেখি সম্পৰ্ক, সৌন্দৰ্য দেখি ভালপোৱা কেতিয়াও চিৰস্থায়ী নহয়।